Hello guys, welcome to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই মোৰ ফাৰ্ষ্ট ব্লগ বনাব লৈছোঁ। এয়া দেখিছে মই ৰেডি হৈ ল'লোঁ। মই এতিয়া টাউন যাম, তাত গৈ বজাৰ কৰিম আৰু কি কৰোঁ সকলো আপোনালোকক দেখাই যাম। বতৰটো আজি বহুত ঠাণ্ডা আৰু শুনিছে মোৰ মাতটো বহি আছে, মোৰ চৰ্দি হৈ আছে, সেইকাৰণে ভালকৈ জেকেট পিন্ধি ৰেডি হৈ লৈছোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি টাউন আহি পালোঁ আৰু স্কুটিখনৰ কাম কেইটামান আছিলে, তাকে কৰি ল'লোঁ আৰু এতিয়া বজাৰ কৰিব যাম। ভিডিঅ'টো তোমালোকে চাই থাকিব স্কিপ নকৰাকৈ। তই কি ল'বি? জানো কি ল'ম ব'ল চাওঁ। কি পচন্দ লাগে ন? কেনেকুৱা লাগিছে? মজা লাগিছে। আৰু চাওঁ দুইযোৰে ভাল লাগিছে, দুইযোৰে ভাল লাগিছে। কোনটো ল'বি? এইটো ল, এইটো গ্ৰীণটো। চক বজাৰৰ মাজত মানে এপাক নুঘূৰিলে মনটো ভালেই নালাগে, গতিকে আহি গ'লো ইয়াত। বজাৰ কৰি আছোঁ আৰু দুটামান কাম আছে আৰু কৰি পেলাই খাবলৈ যাম ন। আপোনালোকেও আহিব পাৰে, ইয়াত বহুত ধুনীয়া ধুনীয়া ড্ৰেছ পায়। মই এযোৰ লৈছোঁ। কেনেকুৱা লাগিছে ড্ৰেছটো? পিছত দেখাম বাৰু। লৈ ল'লোঁ পিংকৰ পৰা, এতিয়া খাবলৈ গৈ আছোঁ। আমি এতিয়া খাব আহিছোঁ চান্দী চকত। কি দিবি? চিকেন কাৰী এটা দিছোঁ, জিৰা ৰাইচ এটা দিছোঁ। আৰু কিবা খাবি? হৈ যাব। এয়া আমাৰ খানা আহি গ'ল। বজাৰ কৰোঁতে বহুত দেৰি হৈ গ'ল, সেইকাৰণে বহুত ভোক লাগিছে আমাৰ, আৰু গতিকে ৰখি থাকিব পৰা নাই আৰু খাই লওঁ। ভিডিঅ'টো ইমানতে সামৰিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ, বাই।